নমস্কাৰ, মই Dr.Rosy দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মুখখন যদিহে গোলহাই নাইবা দাঁতৰ আলুৰ পৰা যদি তেজ ওলায় নাইবা আপোনাৰ দাঁতৰ আলুৰ আৰু দাঁতৰ যি নেক পৰ্চন হয় তাতে যদি আপোনাৰ বগা পাথৰৰ নিচিনা যিটো কেলকুলাছ বা টাৰ্টাৰ বুলি কোৱা হয় তেনেকুৱা যদি জমা হৈছে তেতিয়াহ'লে আপুনি কি কৰিব? যদিহে আপোনাৰ মুখ গোন্ধোৱা প্ৰব্লেমটো আছে নাইবা আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলায় নাইবা আপোনাৰ দাঁতৰ আলু আৰু দাঁতৰ যি নেক পৰ্চন তাতে আপোনাৰ বগা পাথৰৰ নিচিনা কেলকুলাছ বা টাৰ্টাৰ জমা হৈছে তেতিয়াহ'লে আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনাৰ পাইৰিয়া ষ্টাৰ্ট হৈছে, পাইৰিয়া বুলি এটা দাঁতৰ আলুৰ ৰোগ হৈছে যিটো আপোনাৰ দাঁতৰ চিকিৎসকৰ ওচৰলৈ দন্ত চিকিৎসকৰ ওচৰলৈ গ'লে তেওঁ আপোনাৰ দাঁতখিনি ক্লিন কৰি দাঁতৰ আলুত লগাবলৈ মলম আৰু গাৰ্গল কৰিবলৈ কুলকুলি কৰিবলৈ মাউথৱাছ দিব। তেতিয়াহ'লে আপোনাৰ এই গোটেইকেইটা প্ৰব্লেমৰ পৰা আপুনি আৰাম পাব। দাঁতখিনি ধুনীয়াকৈ ক্লিনিং কৰাৰ পাছত ডেণ্টেল ক্লিনিকত ডেণ্টিষ্টৰ ওচৰলৈ গৈ ক্লিনিং কৰাৰ পাছত আপোনাৰ দাঁতৰ আলু যি পাথৰৰ নিচিনা জমা হৈছিলে কেলকুলাছ বা টাৰ্টাৰ জমা হৈছিলে সেই টাৰ্টাৰখিনি ধুনীয়াকৈ চাফা হৈ যাব। তাৰ লগতে দাঁতৰ আলুবিলাক ইনফেকশ্যন হৈ আছিলে যিহেতু আমাৰ দাঁতৰ আলুত প্ৰথমতে প্লেক জমা হয়, প্লেক জমা হোৱাৰ পিছত কেলকুলাছ জমা হোৱাৰ লগে লগে দাঁতৰ আলুত ইনফেকশ্যন হ'বলৈ ধৰে। তাৰ ফলত দাঁতৰ আলুৰ পৰা তেজ পুজ ওলাব পাৰে। প্ৰথমতে তেজে ওলায় কিন্তু তাৰ পাছত যদি বহুত দিনৰ পৰা সেই প্ৰব্লেমটো হৈ থাকে তেজ ওলোৱা প্ৰব্লেমটো লাহে লাহে দাঁতৰ আলুবিলাক ফুলিবলৈ আৰম্ভ কৰে। তলৰ দাঁতৰ আলুবিলাক তললৈ যাবলৈ, ওপৰৰ দাঁতৰ আলুবিলাক ওপৰলৈ যাবলৈ আৰম্ভ কৰে আৰু লগতে মুখৰ দুৰ্গন্ধ হোৱা দেখা যায়। যদিহে আপোনাৰ তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে তেতিয়াহ'লে ততাতৈয়াকৈ ডেণ্টেল ক্লিনিকত গৈ দন্ত চিকিৎসকৰ পৰামৰ্শ লৈ দাঁতখিনি এবাৰ ক্লিনিং কৰাই ল'লে। তাৰপাছত যেনেকৈ পোষ্ট ক্লিনিং কৰাৰ পাছত দাঁতখিনি চাফা কৰাৰ পাছত মেচিনেৰে চাফা কৰাৰ পিছত আপোনাক কিছুমান গাম মাছাজ কৰিবলৈ দিব, তাৰপাছত মলম লগাবলৈ দিব আৰু কুলকুলি কৰিব দিব আৰু পাৰিলে আপুনি সদায় ৰাতি ব্ৰাছ কৰা অভ্যাসটো আৰম্ভ কৰি দিব। তেতিয়া আপোনাৰ গোটেইকেইটা প্ৰব্লেমৰ পৰা আপুনি নিজকে বচাব পাৰিব। তাৰ পাছত আপোনাৰ এবাৰ ক্লিনিং কৰাৰ পাছত এই প্ৰব্লেমকেইটা আৰাম হোৱাৰ পাছত আকৌ যে নহ'ব তেনেকুৱা কোনো কথা নহয়। আপুনি একচুৱেলি আমি প্ৰতি 6 মাহৰ মূৰে মূৰে আমাৰ দাঁতখিনি ক্লিনিং কৰাই থাকিব লাগে আৰু নৰ্মেলি আমি 3 মাহ বা 6 মাহৰ মূৰে মূৰে দাঁতখিনি ক্লিনিং কৰাব লাগে। কিন্তু যদিও 6 মাহ 3 মাহৰ মূৰত আপুনি দাঁতখিনি ক্লিনিং কৰিব নোৱাৰে তেতিয়াহ'লেও কিন্তু 2-3 বছৰৰ মূৰে মূৰে হ'লেও এবাৰ আপোনাৰ দাঁতখিনি ক্লিন কৰিব লাগে। দিনত যিকোনো বস্তু যি খালেও আপুনি লগে লগে কুলকুলি কৰিব লাগে। ৰাতি শোৱাৰ আগতে ব্ৰাছ কৰিব লাগে। ব্ৰাছ কৰিলে যিহেতু আমাৰ দাঁতৰ ওপৰৰ লেয়াৰকেইটাহে ক্লিন হয়, দুটা দাঁতৰ মাজৰ যিটো এৰিয়া সেই এৰিয়াটো ক্লিন কৰিবলৈ কাৰণে কিন্তু আমি ডেণ্টেল ফ্লছ ইউজ কৰিব লাগিব। ঠিক তেনেকৈ মাউথৱাছ ইউজ কৰিব লাগিব আৰু ফ্ল'ৰিডেটেড টুথপেষ্ট যদিহে আপুনি ইউজ কৰে তেতিয়াহ'লে দাঁত পোকে খোৱা বা ডেণ্টেল কেভিটি হোৱাৰ পৰাও আপুনি নিজকে বচাব পাৰিব। যদিহে ভিডিঅ'টো ভাল লাগিলে আৰু যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম হৈ আছে মুখ গোন্ধোৱা নাইবা দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, দাঁতৰ আলুত টাৰ্টাৰ বা কেলকুলাছ জমা হোৱা নাইবা ডেণ্টেল কেভিটি এনেকুৱা যদি প্ৰব্লেম হৈ আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলি মেম্বাৰক শ্বেয়াৰ কৰি দিব যদিহে ভিডিঅ'টো তেওঁলোকৰ কাৰণে উপযোগী বুলি ভাবে আৰু শেষত ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু আকৌ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে। আপোনালোক সুস্থ থাকক, সবল থাকক তাৰে কামনাৰে শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।